হেল্ল' এভৰিৱান, আজি আমাৰ বিদ্যালয়খনত উলহ মালহেৰে আজিৰ শুভ দিনটোত ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনৰ জন্ম দিৱস উপলক্ষে আৰু লগতে টিচাৰ্ছ ডে উপলক্ষে আমি বিদ্যালয়ত সকলোৱে মিলি ছাত্ৰ ছাত্ৰীৰ লগতে আমাৰ শিক্ষাগুৰুসকলে লগ লাগি আৰু অভিভাৱকৰ উপস্থিতিত উলহ মালহেৰে আজিৰ দিনটো টিচাৰ্ছ ডে উদযাপন কৰা হয়। আৰু আজিৰ দিনটো যি মনত উৎসাহ আনন্দ আৰু ফূৰ্তিৰে ভৰি পৰিছিলে আপোনালোকক মুখেৰে হয়তো ক'ব নোৱাৰিম, ব্যক্ত কৰিব নোৱাৰিম। যি মুহূৰ্তত বিচাৰি পাওঁ আমাৰ ল'ৰালি, এই ছাত্ৰ ছাত্ৰীসকলৰ মাজতে আমি বিচাৰি পাওঁগৈ আগৰ যিখিনি আমাৰ স্মৃতি আছিলে ল'ৰালি কালত, এই স্মৃতিবোৰ আজি যেন স্বতঃস্ফূৰ্তভাৱে মনৰ পৰা ওলাই পৰিছিলে আৰু অনুভৱ হৈছিলে, নিজৰ ফিলিংছটো আহিছিলে যে আমি ল'ৰালি কালত যেনেকুৱা এইখিনি চেলিব্ৰেশ্যন কৰিছিলোঁ আৰু এইখিনি ল'ৰালি কালত যিখিনি ধেমালি কৰিছিলোঁ, উল্লাস আছিলোঁ আৰু উৎপতীয়া টাইপত আছিলোঁ, এইবিলাক সকলোবিলাক মোৰ মনলৈ আপুনি ওলাই আহিছিলে। এইকাৰণে আপোনালোকক আজি দেখুৱাই আছোঁ যে আমাৰ দিনটো কেনে গ'ল আৰু কেনেকৈ উদযাপন কৰিলোঁ আমি দিনটোত, আৰু কণ ছাত্ৰ ছাত্ৰীসকলৰ মৰম কেনেকৈ পাওঁ আৰু এইবিলাকৰ পৰা মনত কিমান সন্তুষ্ট হওঁ আপোনালোকক হয়তো আমি ক'ব নোৱাৰিম। আপোনালোকে শেষলৈ চাই থাকিব ভিডিঅ'টোত, আৰু ইয়াতে আপুনিও বিচাৰি পাব হয়তো আপোনাৰ ল'ৰালিৰ দিনবোৰ। আপোনালোকে চাই থাকিব শেষলৈকে। এতিয়া আমি কেক কাটিব লৈছোঁ আৰু কেক কাটিব আমাৰ বিদ্যালয়ৰ প্ৰধান শিক্ষক মহোদয়ে, আৰু সকলোৱে আমি সহযোগ কৰিম। আৰু লগতে আমাৰ আমন্ত্ৰিত অতিথি আছে ডেয়াছৰ ছাৰ, আৰু লগতে আমাৰ পাংগিং ছাৰ আছে, আৰু অংগনবাদী বাইদেউ আছে, আৰু অভিভাৱকসকলে আমাৰ সহযোগ কৰিব। এয়া আমাৰ কেক কাটিছে আমাৰ প্ৰধান শিক্ষক মহোদয়ে।
ভাৰতৰ প্ৰথম উপৰাষ্ট্ৰপতি কোন? ভাৰতৰ প্ৰথম উপৰাষ্ট্ৰপতি ক্লাছ 5 ক্লাছ 5 এই ক্লাছ 5 ক্লাছ 5 হাত দাঙিবি মই কম বুলি যোনে আগত দাঙি এই ক'ব ভাৰতৰ প্ৰথম উপৰাষ্ট্ৰপতি কোন? হাত দাঙিবি আৰু কবি দেই প্ৰাইজ লৈ যোৱা প্ৰাইজ লৈ যোৱা প্ৰাইজ লৈ যোৱা চকটালি শিক্ষক দিৱস কোন তাৰিখে পালন কৰা হয়? ক্লাছ 4 5 সেপ্টেম্বৰ হয় খাতা তেনেহ'লে শেষত আমি অসমৰ জাতীয় সংগীতৰ দ্বাৰা অনুষ্ঠানটো আৰম্ভ কৰোঁ আৰু সকলোৱে উপভোগ কৰোঁ।